সো নমস্কাৰ সকল ওয়েলকাম আজি মোৰ নতুন ভিডিঅ'লৈ আৰু আজি পূজা চাবলৈ মই ধেমাজিলৈ আহিছোঁ। সো আজি আপোনালোকক ধেমাজি পূজা দেখাম আৰু এইফালে এতিয়া দিনত ইমান মানুহ নাই, সো ৰাতিলৈ ভাল লাগিব আৰু ৰাতিলৈ লগ পাই আছোঁ আপোনালোক। আৰু এতিয়া ৰাতি হৈ গ'ল, ওলাই আহিলোঁ পূজা চাবলৈ আৰু এতিয়া বৰ্তমান ধেমাজি চাৰিআলিতে আছোঁ, অলপ আগলৈ যাওঁ। আৰু এইফালে ধেমাজি চাৰিআলিত পূৰা ফালিব নোৱাৰা মানুহ আৰু ৰাতি চাওঁ কিমান ভিডিঅ' বনাব পাৰোঁ, কাৰণ ৰাতি ভিডিঅ' বনালে অলপ অসুবিধা, চ' কিমানটো কভাৰ কৰিব পাৰোঁ চাওঁ। আৰু এইফালে মণ্ডপটো বহুত ভাল লাগিছে আৰু মানুহ পূৰা ভিৰ, ইয়াৰ পৰাই দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালে আমাৰ মনোজ ভাইক লগ কৰা গ'লোঁ আৰু বাকীবাও আছে। আৰু এইফালে বাকীবা ধেমাজিত এবাৰ পূজা চাবলৈ আহিছে আৰু এইফালে আমাৰ মনোজ ভাই। আৰু এইফালে চাওক আইফিল টাৱাৰ এটা বনাই থৈ দিছে, ধুনীয়াকৈ দেখিবলৈ ধুনীয়া লাগিছে আৰু এইফালে মানুহ ভিৰ পূৰা। আৰু এইফালে চাওক এইটো পূৰা খেলি আছে পুলিচে, লাইভ ভিডিঅ' কৰিব আজি। আৰু এইফালে এতিয়া মণ্ডপ এটা ভিতৰতে সোমাই আহিলোঁ, বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু এইফালে মোৰ সৰু কালৰ ল'ৰালিকালৰ বন্ধু এজন আছে লগত। আৰু এইফালে মোৰ লগত এতিয়া ল'ৰালিকালৰ বন্ধু কেইজনমান আছে, আমি শংকৰদেৱত পঢ়াৰ লগতে এইকেইজন। আৰু এইফালে এতিয়া আমি এই মণ্ডপটোৰ ভিতৰৰ পৰা সোমাই ওলাই আহিছোঁ আৰু এইফালে লগৰকেইটা মানে ঠাই পিষ্টল বিচাৰিছে, বুলি পোৱা নাই শুনিবা। আৰু এইটো পিষ্টলটো বহুত বিচাৰি পালোঁ, কাৰণ আজিকালি এইটো পিষ্টল নচলে ইমান, সেইকাৰণে। আৰু এতিয়া ঘৰলৈ উভতিবলৈ ওলালোঁ আৰু পূজা চালোঁ, বহুতখিনি ভালদৰে ভিডিঅ' আজি বনাব নাপালোঁ, কাৰণ ৰাতি ভিডিঅ' বনাবলৈ অলপ প্ৰব্লেম। যিমানখিনি পাৰিছোঁ দেখাইছোঁ আপোনালোক। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল, লগ পাম এটা নতুন ভিডিঅ'ত।